তো গাইজ আজি আমি জংঘলত গৈ আছোঁ আৰু এটা বিশেষ কাৰণত গৈ আছোঁ। কাৰণটো আপোনালোকক অলপ পিছত জনাই আছোঁ। আপোনালোকে চাগে জংঘলত সেই কাৰণটোৰ বাবে গাড়ী লৈ কেতিয়াও যোৱা নাই চাগে। আমি বৰ্তমান উপস্থিত আছোঁ কাৰ্বি আংলঙত। আপোনালোকে দেখি আছে চাৰিওফালে আমাৰ জংঘল ঘন জংঘলৰ মাজত আমি সোমাই গৈ আছোঁ। ইয়াত আমাৰ অস্ত্ৰ আছে তাত। এইটোতো কি চবে গম পায়, এইটো হ'ল আমাৰ গোৰ্খাসকলৰ পুখুৰী। সাৱধানে যাব লাগিব কাৰণ ইয়াতে বহুতো সাপ চাপ থাকিব পাৰে। যাত্ৰা হৈ গ'ল আমাৰ। কি কয় আপোনালোকে জানেই চাগে, বহুতে নাজানিব পাৰে। বিৰাট ডাঙৰ। আপোনালোকে বিৰাটে সাৱধানে ছিঙিব লাগিব কাৰণ এই বস্তুটো যোনটো আপুনি বিৰাটে খোজায়, ভলুকা বা জাঠি বা বিজুলী বা বহুত প্ৰকাৰৰ বাঁহ থাকে। আপোনালোকে জনাবচোন এই জংঘলী বাঁহজোপা কি বুলি কয়। তো এনেকৈ আমি এইটো চেলাই ল'ব লাগিব। তো এইটোৱে জংঘলৰ পৰা গৈ পেলাই আপোনালোকৰ ঘৰত ইয়াৰে আচাৰ বনায়, চাটনি হয়, ভাজি বনাই খায়, বহুত কিবা কিবি বনায় আৰু ইয়াৰে। তো এইবোৰ দেখিছে মোনাই ভৰাই লৈছোঁ। পূৰ্বপুৰুষসকলে এনেকৈ ডাইৰেক্ট মানে জুই জ্বলাই তেতিয়া চাউল তাউল কম পায় না, পুৰি খাইছিল। যেতিয়া নাপায় তেতিয়া কি কৈছিলে পুৰি খাইছিল মানে। আমাৰ আগৰ পূৰ্বপুৰুষ বা যোনে অৰণ্যৰ মাজত থাকে তেওঁলোকে মানে পুৰি খাই পেলাই মানে জীৱন কটাইছিলে এটা ছিজনত, মানে যোনটো ছিজনত গাছ টেঙা ভৰপূৰ মাত্ৰাত পোৱা যায়। সেইখিনি সময়ত মানে আমাৰ পূৰ্বপুৰুষে পুৰি খাইছিলে। এই কথাটো কিমান সত্য মই নাজানো, কিন্তু কথাটো শুনি আচৰিত লাগিছে। চাওক সিটো বেগ লৈ গৈ আছে, ময়ো এই বেগ লৈছোঁ। তো আজিৰ কাৰণে ইমানে, বাই।